ফাইনেলি গৈ আছোঁ পেৰুন্দ্ৰাৰ পৰা। তো সম্পূৰ্ণ এসপ্তাহৰ পাছত আকৌ মই এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ চেন্নাইলৈ। চ' বাছ বুক কৰা হৈ গ'ল, বাছ আহি আছে। ত' বাছৰ অপেক্ষাত আছোঁ। তো কেনেকৈ কিদৰে চেন্নাই যাওঁ আৰু চেন্নাইত কি আপোনালোকক দেখা পাওঁ সকলোখিনি চাই থাকক এই ভিডিঅ'টোৰ জৰিয়তে। বাছ আহি গ'ল গাইজ। চ' বাছত উঠোঁ আৰু গৈ মৰ্ণিং লগ পাই আছোঁ। চ' গাইজ মাস্ক মেইন এতিয়া। তো মাস্কখন পিন্ধি লৈছোঁ। খানা খাব আহিলোঁ। পাই পেলাই হোটেল পাই পেলাই অলপ শুলোঁ, বহুত ভাগৰ লাগিলে। চ' এতিয়া অলপ খাই লওঁ, খাই পেলাই ওলাই যাম। তো এতিয়া অৰ্ডাৰ কৰিছোঁ কি পংগল। তো এটা নতুন খানা টেষ্ট কৰিব দিছে ইয়াত চব। ৰাইচৰ হয়। চ' এইটো খাম এতিয়া, কেনেকুৱা লাগে আপোনালোকো জনাম। তো ইয়াৰ পিছত ওলাই গৈ আছোঁ আৰু কি দেখুৱাব পাৰোঁ আপোনালোকে চাই। খানা আহি গ'ল। তো এইটো হৈছে পংগল বুলি কৈছে। চ' এয়া ছাইডতে এটা বৰা আছে, বৰা। তো এইটো চাম্বাৰ, এইটো কিবা চাটনি দিছে, এইটো এটা চাটনি দিছে। তো খাম এতিয়া, টেষ্ট কৰিম কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ। টেষ্ট কৰিম এতিয়া। বঢ়িয়া, টেষ্টি হয়। খিচিৰিয়ে হয় অলপ নহয়, খিচিৰিয়ে হয়। আমাৰ যোনটো অসমৰ খিচিৰি সেইটো, কিন্তু অলপ ইয়াতে বেলেগ বস্তু দিয়া আছে। চ' ভাল লাগিছে খাই, টেষ্টি হয়। মজা লাগিলে খাই, বহুত টেষ্টি হয়। তো খিচিৰি বহুত খাইছোঁ খিচিৰি, কিন্তু এনেকুৱা টেষ্টি খিচিৰি এনেকুৱা পোৱা নাই। পূৰা জালুক দিয়া, পূৰা জালুক আদা অল এভৰিথিং সকলো মছলা দিছে, বঢ়িয়া লাগিছে খাই, আল্টিমেট। যদি আপোনালোকে আহে ট্ৰাই কৰিব ইয়াত পংগল। চ' আৰু এটা বস্তু দিছে এইটো কয় বৰা। ত' এতিয়া বৰাটো টেষ্ট কৰিম। তো ইয়াৰ লগত আছে এইবিলাক চাটনি। বঢ়িয়া, মজা, ভাল লাগিছে খাই। যদি আহে আপোনালোকে পংগল ট্ৰাই কৰিব আৰু বৰা ট্ৰাই কৰিব, বঢ়িয়া। 1,000 years later. হেল্ল', এতিয়া যাম মেৰিনা বিচত যাম। ত' বুক কৰা হৈ গ'ল। ইয়াতে অটো উবেৰত দিয়া আছে। ত' অটো এখন বুক কৰিছোঁ উবেৰত, তো আহি আছে। তো এখন অটো ইয়াত সুধিলোঁ, ক'লে মোক 400 টকা লাগিব, অকল থৈ আহিব 400 টকা। চ' মই উবেৰ চাৰ্জ কৰিলোঁ, উবেৰত পালোঁ মাত্ৰ 230 টকা। 230 টকাত মই এতিয়া গৈ পাম মেৰিনা বিচ। চ' গৈ আছোঁ, আগত কি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ। ত' মোৰ লগতে ব'লক আপোনালোকো মেৰিনা বিচ। ত' গাইজ কেব আহি গ'ল, কেব মানে অটো। কিমান ধুনীয়া প্ৰটেকশ্যন কৰি থৈছে ক'ভিডৰ কাৰণে, ত' ভাল লাগিছে। ত' গাইজ এয়া চাওক কি বঢ়িয়া ৰাস্তা। এই অভাৰব্ৰিজখন এখন তলেদি আমি যাব লাগিব, আৰু এইটো হৈছে মেট্ৰ' লাইন। যোন দেখিছে এইটো মেট্ৰ' লাইন হয়, আৰু আগৰ যোনখন অভাৰব্ৰিজ দেখিছে এইখনৰ তলেদি আমি যাম। চাওক কি বঢ়িয়া ৰাস্তা। গাইজ এই ৰাইট চাইডে চাওক, এইটো এটা হৈছে, সেইটো চাওক, এইটো হৈছে এটা মেট্ৰ' লাইন। গাইজ এইখনে হৈছে মেট্ৰ' চিটি চেন্নাই। তো গাইজ আহি পাইছোঁহি আৰু এয়া মেৰিনা বিচ। ইয়াৰ যে দেখিছে এয়া নীলা এয়াই হৈছে সাগৰ। চ' তালৈকে গৈ আছোঁ, গৈ আপোনালোকক ভালদৰে দেখাই আছোঁ। এইয়া তাত আছে সাগৰ। চ' বালি এয়া গৈ আছোঁ, চাওক দেখাই আছোঁ মই বেক কেমেৰা দি আপোনালোকক। চ' এইয়া চাওক গাইজ, কেমেৰাত ধৰিব পাৰিছে নাই নাজানো, মৰিচিকা বুলি কয় যে, মৰিচিকা ওলাইছে। চ' মৰুভূমিত ওলাই জেনেৰেলি এইটো। চ' পানী বুলি বিচাৰি গৈ অকল বালি। চ' ইয়াতো ওলাই গৈছে, ইমানেই ৰ'দ, মৰিচিকা ওলাই গৈছে। এয়া শান্তি। সাগৰ সেয়া চাওক, কিমান ধুনীয়া ঢৌ আহি আছে। চ' ভাল লাগে আহি, এটা ধুনীয়া হাৱা মাৰি আছে। কিন্তু এইটো ৰাইট টাইম নহয়, কিন্তু ইয়াত অহা হয় মোৰ আৰ্লি মৰ্ণিং নহ'লে ইভিনিং আহি বেছি ভাল লাগে। চ' হ'লেও সময় নাই আমাৰ হাতত, আহিব লাগিব, সাগৰ চাবই লাগিব। চ' আহিলোঁ সেইকাৰণে সোনকালে।
তো এয়াই আছিলে মেৰিন ড্ৰাইভ। অলপ আগত এইফালে তো মেলা হয়। মেলা মানে কি, বহুত দোকান আছে, বহুত কিবা আছে, কিন্তু এতিয়া বন্ধ হৈ আছে। চ' সকলোখিনি ইভিনিং টাইমত খুলিব। তো যদি খোলা হ'লহেঁতেন মই আপোনালোকক দেখাব পাৰিলোহেঁতেন ভালদৰে, কিন্তু এতিয়া দেখাব পৰা নাযাব। চ' এয়া চাওক, এইফালে আছে নাও, সেইবিলাক চব সকলো। তো মাছ ধৰিব যায় সাগৰৰ, চি ফিছ, যিমানখিনি চি ফিছ ধৰে ন এওঁলোকে, ইয়াৰ পৰা যায় ধৰিবৰ কাৰণে। চ' একদম আৰ্লি মৰ্ণিং আহিলে দেখা যায় তেওঁলোকে কেনেকৈ মাছ ধৰি আনে, জালৰ পৰা আঁতৰাই থাকে। কিন্তু এতিয়া তেওঁলোকৰ সেইটো কৰি হৈ গৈছে। যদি কৰি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' গাইজ, মাছ ধৰাৰ প্ৰণালীটো আপোনালোকক মই দেখাব নোৱাৰিলোঁ, কিয়নো তেওঁলোকৰ সকলোখিনি নাও ওপৰত উঠিলেহি। আৰু এয়া চাওক, জালবিলাক শুকাই থৈছে, এইবিলাক চব চাফ চিকুণ কৰি আছে আৰু ধুনীয়াকৈ তেওঁলোকে। চ' নেক্সট টাইম কেতিয়াবা যদি দেখাব পাৰোঁ, দেখাম আপোনালোকক। চ' গাইজ, সেইখনে হৈছে মেৰিন ড্ৰাইভ। তো সন্মুখত যে দেখিছে এইটো, তো এইটো হৈছে, মই ওচৰৰ পৰা দেখাই দিছোঁ। চ' এইটো হৈছে স্বামী বিবেকানন্দ কালচাৰেল চেণ্টাৰ। তো ইয়াতে বহুত কিবাকিবি আছে, মিউজিয়াম আছে, বহুত কিবাকিবি আছে, কিন্তু এতিয়া সোমাবলৈ সময় নহ'ব, কাৰণ মই এয়াৰপৰ্ট যাব লাগিব, ইয়াৰ পৰা যাব লাগিব হোটেলৰ পৰা যাব লাগিব এয়াৰপৰ্ট। চ' নেক্সট টাইম কেতিয়াবা আহিলে আকৌ, কেতিয়াবা নহয় আকৌ নেক্সট টাইমটো আহিমেই। তো আহিলে মই তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকক। চ' চাওক, এয়াই মেৰিন ড্ৰাইভ। খাই ল'লোঁ। চ' গৈ আছোঁ এতিয়া, অলপ লৰা ধেমালি কৰিলোঁ, সাগৰত লৰা ধেমালি কৰিলোঁ। এতিয়া গৈ আছোঁ আকৌ বুক কৰিব লাগিব কেব বুক কৰি যাম হোটেল। গৈ আছোঁ আপোনালোকক, কিন্তু হোটেল ক'ত লৈছোঁ কি কথা এতিয়ালৈকে আপোনালোকক কোৱা নাই, কিয়নো আহি যেতিয়া গাড়ীৰ পৰা নামিলোঁ বহুত ভাগৰ লাগিলে। চ' ৰাতিটো ভালকৈ খোৱাও নহ'লে, চ' ভিডিঅ' নকৰিলোঁ। চ' এতিয়া কৈ আছোঁ, মই আছোঁ এয়াৰপৰ্টৰ ওচৰত, হোটেল এয়াৰ ইণ্ডিয়া। চ' গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ কোনখন হোটেলত মই আছোঁ। যদি আপোনালোকে আহে তাতে থাকিব পাৰিব, কাৰণ এয়াৰপৰ্টৰ পৰা আপোনাৰ ৱাকিং ডিষ্টেঞ্চ বুলি ক'ব লাগিব আৰু এয়া ৱাকিং ডিষ্টেঞ্চত আছোঁ। তো 1 কিলোমিটাৰ মাত্ৰ। চ' গৈ আছোঁ তালৈকে, ব'লক। চেন্নাই আহি যদি ইয়াত ফটো কপি নামাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব ন। তো ইয়াতে ফটো মাৰিব গৈ আছোঁ। চ' ওচৰৰ পৰা দেখাই আছোঁ, এইটো আছে আপোনাৰ মেইন ড্ৰাইভতে। অৱস্থা দেখিছে, ঘামি অৱস্থা নাই, বহুত গৰম ইয়াত। চ' এইটো বাছ ষ্টপ আছে, বাছ ষ্টপতে বহিছোঁ, উবেৰ বুক কৰিলোঁ, আহি আছে। আৰু এয়া আছে হৰিপ্ৰিয়া অৱস্থা চব তো সাগৰ চাই তাই মুখেদি ধোৱা ওলাই গৈছে। তো মোৰো ধোৱা নোলোৱা নহয়, পূৰা ওলাই গৈছে। তো দেখা পাইছে আপোনালোকে মোৰ অৱস্থা। তো বহুত গৰম ইয়াত, বহুত গৰম। চ' ব'লক, উবেৰ আহি আছে, উবেৰ অহালৈকে বাট চাই আছোঁ। 0785 গাইজ, বিচৰ কাষত ইয়াতে আছে এখন পাৰ্কতে আছে, পাৰত ধুনীয়াকৈ চৰি আছে। তো বঢ়িয়া এটা ভিউ মানে চব ভাল লাগে ইভিনিং টাইমত আৰু ইয়াত আহি। চ' বাই বাই। উবেৰৰ পৰা তো হোটেল পালোহি, এইখনে মোৰ হোটেল এয়াৰৱে লজ। চ' ইয়াৰ ভিতৰতে আছোঁ, চাই লওক ভিতৰটো কেনেকুৱা আপোনালোকে। হোটেল ইয়াতে আছে, ৰেষ্টুৰেণ্ট এখন। তো পূৰা ঘৰুৱা পৰিৱেশ মানে ভিতৰটো, মানুহৰ ঘৰ যেন লাগে, ভাল লাগে হোটেলখন। চ' ইয়াৰ ভিতৰতে আছোঁ, চ' গৈ আছোঁ। এইফালে
চ' সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশ আৰু হোটেলখনৰ ভিতৰত আকৌ উঠিব লাগিব এইফালে চ' গাইছ সেইটোৱে ৰুম পাই গ'লোহি আহি পালোঁ ৰুম আহি গ'লোঁ মেইনা বিচৰ পৰা চ' যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ চ' মই ক'ত আছোঁ কেনেকৈ আছোঁ আপোনালোকে দেখা পালে ত' এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় মাত্ৰ 1 কিলোমিটাৰ হ'ব চাগে ত' তাতকৈ বেছি নহ'ব চ' ইয়াতে সুবিধা আছে ত' প্ৰব্লেম ইমানটো নাই চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব টিল দেন বাই বাই